হেল্ল' নমস্কাৰ, আসসালামু আলাইকুম। আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালেই আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত বহুত বেছি ভালেই আছোঁ দিয়ক। এয়া চাওকচোন, ৰাতিপুৱা পৰিৱেশ প্ৰায় 5টা নহয়, 4:45 মানৰ ভিউ। আজি অলপ সোনকালে উঠিলোঁ, তো গোটেই ৰাতিটো টোপনি ভালকৈ হোৱা নাই। ৰাতিপুৱা সোনকালে উঠি গ'লোঁ, উঠি কিনে অলপ মৰ্ণিং ৱাক কৰিলোঁ। সদায় নকৰোঁ বাৰু, আজি সোনকালে উঠিছোঁ বুলিহে অলপ খোজকাঢ়িলোঁ। তো ভাল লাগিল বুলি আপোনালোকক অলপ শ্বেয়াৰ কৰিলোঁ। আপোনালোকে অলপ চাই থাকক, যিহেতু আপোনালোকো মোৰ ফেমিলি মানুহ হয় ন। তো আজি গোটেই দিনটো ইটো আপোনালোকে চাই থাকিব, কাম আছে আজি ঢেৰ কিবা কিবি। তো মই পোষ্ট অফিচ যাম বুলি, তো ভাগিনজনীৰ স্কুলো তাতে, ভাগিনজনী নহয় ভাগিনজনীৰ ছোৱালী হয় এইজনী। তো তাই স্কুলো তাতেই আৰু তেতিয়া কৈ আছে মোৰ লগত গুচি যাব বুলি। তো যিহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 5 মিনিটৰ ৰাস্তাত, তো খোজকাঢ়ি আহি গ'লোঁ, টমটমত নুঠিলোঁ, খোজকাঢ়ি আহি গ'লোঁ। খোজকাঢ়ি আহি কিনে তাক স্কুল দি থৈ কিনে মই পোষ্ট অফিচত আহি গ'লোঁ। মোৰ অলপ কাম আছিলে। তো ছাৰজন অহাই নাই এতিয়ালৈকে, ছাৰৰ কাৰণে ৱেইট কৰি আছোঁ। তো কামখিনি হ'লে আকৌ বেলেগ কিবা কাম আছে, তাতে অলপ গুচি যাম ন। তো আহি কিনে শুনিছোঁ যে কিবা আজি এটা এক্সাম পাতি আছে বোলে। তো এক্সামটো এইটো হয় যে নৱভাৰত সাক্ষৰতা কাৰ্যসূচী, এইটোত সকলো মানুহে অংশগ্ৰহণ কৰিব পাৰিব। তাতে তো পাৰিব বুলি ময়ো অলপ তাতে গ'লোঁ, গৈ কিনে এক্সাম দিলোঁ। দি কিনে আহিলোঁ, আহি কিনে চাইছোঁ যে এয়া হয়, এইটো আমাৰ ভাগিনজনে লৈছিলে, এখন গাড়ী লৈছিলে। কি হয় গাড়ীটো? SP হোণ্ডা বুলি কয়। মোক কৈছিলে, ভাগিনজন ঘৰত নাছিলে বুলি, তো মোক কৈছিলে যে ভিডিঅ' এটা কৰি পঠাবলৈ। এইটো দেখা নাই, যিহেতু সি চব গাড়ী যি কাম কৰিব লাগে কাম চাম কৰি কিনে সি বেলেগ গাড়ী লৈ গুচি গ'ল যে, আগৰতলাত গুচি গ'ল। তো মোক কৈছিলে ভিডিঅ' কৰি দেখাবলৈ, কোনটো গাড়ী দিছে ডিলাৰৰ পৰা। তো মই ভিডিঅ' কৰি দেখালোঁ বুলি এতিয়া আপোনালোককো দেখাই দিলোঁ।